ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিব লৈছোঁ অসমৰ সংক্ষিপ্ত ইতিহাস অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জীৰ অধ্যায় 5। ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ ইউনিট, এটা অতি গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা, এটা উল্লেখযোগ্য ঘটনা, সেইটো হৈছে মিৰ জুমলাৰ অসম আক্ৰমণ। আজি আমি সেই বিষয়ে আলোচনা কৰিম। মই কওঁ যে যদিও চিলেবাছত আছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ, কিন্তু ইয়াৰ যিখিনি কথা আমি আলোচনা কৰিম ইয়াৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা সকলো পৰীক্ষাৰ্থীয়ে কিন্তু কম বেছি পৰিমাণে উপকৃত হ'ব বুলি মই ভাবোঁ। কাৰণ অসম বুৰঞ্জীৰ এইটো এটা অতি উল্লেখযোগ্য ঘটনা, আহোম মোগল সংঘৰ্ষৰ এটা অতি উল্লেখযোগ্য ঘটনা। গতিকে সৰ্বভাৰতীয় পৰ্যায়তো যদি আমি চাব যাওঁ তেনেহ'লে অসমৰ প্ৰেক্ষাপটত এই গোটেই কথাটোৱে এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে, এটা উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হয় ইতিহাসৰ ক্ষেত্ৰত। গতিকে অসম বুৰঞ্জীৰ যিকোনো ধৰণৰ প্ৰশ্নৰ লগত সংগতি ৰাখি যিবিলাক পৰীক্ষা পাতে, যিবিলাক অসম বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক পৰীক্ষা পাতে বা বিভিন্ন প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা হয়, এক্সাম হয়, সেইবিলাক কম্পিটিটিভ এক্সামবিলাকত ইতিহাসৰ যিটো প্ৰশ্ন যিবিলাক আহে তাত হয়তো অহাৰ খুব সম্ভাৱনা থাকে। গতিকে ইয়াৰ পৰা দুই এটা কথা নিশ্চয় শিকি থ'লে কাৰো একো হানি নহয়, বৰঞ্চ উপকৃতহে হ'ব। সেইবাবে মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ উপৰিও সাধাৰণতে যিবিলাক পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ উপৰিও যিবিলাক পৰীক্ষাৰ্থীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে বা হ'ব খোজে আগলৈ, তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা কম বেছি পৰিমাণে হ'লেও উপকৃত হোৱাটো নিশ্চিত। গতিকে মিৰ জুমলাৰ অসম আক্ৰমণ এই ক্ষেত্ৰত আমি আলোচনা কৰিব ওলাইছোঁ আজি। এতিয়া মিৰ জুমলাৰ অসম আক্ৰমণ কেতিয়া হৈছিল, কি কথা, এই গোটেই কথাখিনি আমি মূল ভিডিঅ'টোত আলোচনা কৰিম। মই মাত্ৰ এটা কওঁ যে স্বৰ্গদেউ চুতামলা অৰ্থাৎ জয়ধ্বজ সিংহ, এতিয়া নাম দুটা কোৱাৰ কাৰণে আকৌ মই এইটো কৈ থওঁ লগতে যে চুতামলাটো আছিলে স্বৰ্গদেউৰ অৰ্থাৎ আহোম মতে চুতামলা, আৰু সেই চুতামলাই 1648 খ্ৰীষ্টাব্দত শিঙৰিঘৰত উঠি তেওঁ হিন্দু মতে জয়ধ্বজ সিংহ নাম লৈছিল। মানে মানুহ একেজনেই স্বৰ্গদেউ চুতামলা, তেওঁৰ আকৌ হিন্দু মতে নামটো আছিলে জয়ধ্বজ সিংহ। তেওঁৰ ৰাজত্বকালৰ অতি গুৰুত্বপূৰ্ণ ঘটনা তথা আহোম মোগল সংঘৰ্ষৰ এটি উল্লেখযোগ্য ঘটনা হৈছে মিৰ জুমলাৰ অসম আক্ৰমণ। মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল, আমি তাৰ ওপৰত পঢ়িম, আজি বুজিম, শিকিম কিছু কথা। তাৰ লগতে আমি আজি আলোচনা কৰিম সেইটো হৈছে ঘিলাধাৰী ঘাটৰ সন্ধি। মানে মিৰ জুমলাৰ অসম আক্ৰমণ আৰু ঘিলাধাৰী ঘাটৰ সন্ধি, অৰ্থাৎ এই সন্ধিৰ চৰ্তসমূহ কি আছিল, কি কথা, এই গোটেই কথাখিনি আমি আলোচনা কৰিম। মই ভাবোঁ যে যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব, যাতে কম বেছি পৰিমাণে সকলোৱে উপকৃত হ'ব পাৰে। গতিকে সময় নষ্ট নকৰি আমি আগবাঢ়োঁ মূল ভিডিঅ'টোলৈ, আহক। হয়, এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ যে মিৰ জুমলাৰ অসম আক্ৰমণ। সদ্যহতে মই চন তাৰিখটো এনেধৰণে কৈ থৈছোঁ যে 1662-63 খ্ৰীষ্টাব্দ। এতিয়া স্বৰ্গদেউৰ জয়ধ্বজ সিংহৰ ৰাজত্বৰ কালৰ যিটো সকলোতকৈ উল্লেখযোগ্য ঘটনা সেইটো হৈছে মিৰ জুমলাৰ অসম আক্ৰমণ। মানে মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল, আৰু এইটো হৈছে মোগল আৰু আহোমসকলৰ সংঘৰ্ষৰ ইতিহাস তথা ভাৰত বুৰঞ্জীৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা। যি কি নহওক, আহোম ৰজা, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলৰ হাতৰ পৰা নামনি অসমখন পুনৰ উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা কৰিছিল। তাৰমানে স্বৰ্গদেউ হিচাপে তেওঁ কি কৰিছিলে, মোগলৰ হাতৰ পৰা নামনি অসমখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। দ্বিতীয়তে আন এটা কথা তোমালোকে সমসাময়িক মনত ৰাখিব লাগিব, সেইটো হৈছে শ্বাহজাহানৰ ৰাজত্বৰ শেষৰ ফালে কি হৈছিলে যে মোগলৰ যিখন ৰাজসিংহাসন, সেই ৰাজসিংহাসন মানে উত্তৰাধিকাৰীক লৈ হোৱা এখন যুদ্ধই তাতো এটা ৰাজনৈতিক এটা অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল। সেইটো হৈছিলে মোগলৰ ক্ষেত্ৰত। মানে মোগলৰ যিটো শ্বাহজাহানৰ ৰাজত্বৰ শেষৰ ফালে মোগলসকলৰ ৰাজসিংহাসনক লৈ কোন হ'ব মানে মোগলৰ এতিয়া সম্ৰাট, তাক লৈ পেলাই উত্তৰাধিকাৰী যুদ্ধ এখন হৈছিল। সেই যুদ্ধখনত এটা মোগলসকলৰ মাজত ৰাজনৈতিক এটা অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছিল। ঠিক সেই সময়তে আকৌ এইফালে অসমৰ ক্ষেত্ৰত কি হৈছে যে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই আকৌ ইয়াত কি কৰিছে যে মোগলৰ হাতৰ পৰা নামনি অসমখন পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। আৰু অসম আৰু ইয়াৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চল, সেই অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মোগলসকলৰ যি দুৰ্দশা হৈছিল, সেই দুৰ্দশাত চৰম অপমান বোধ কৰিছিলে। কোনে কৰিছিলে অপমান বোধ? যে মোগল সম্ৰাট ঔৰংগজেবে অপমান বোধ কৰিছিল, আৰু ইয়াৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁ মিৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। মই কথাখিনি আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে অসমত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আছে,
তেখেতে এটা চেষ্টা কৰিছে যে নামনি অসমখন আমি এতিয়া উদ্ধাৰ কৰিব লাগে, মোগলৰ হাতৰ পৰা আমি পুনৰ উদ্ধাৰ কৰিব লাগে। দ্বিতীয় এটা দৃশ্য আমি চাওঁ যে শ্বাহজাহানৰ ৰাজত্বৰ শেষৰ ফালে এতিয়া কি হৈছে যে মোগলৰ ৰাজসিংহাসনক লৈ পেলাই উত্তৰাধিকাৰী যুদ্ধ হৈছে, আৰু সেই যুদ্ধই তাতে এটা ৰাজনৈতিক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছে। সেই অস্থিৰতাৰ সুযোগ লৈ পেলাই আচলতে ৰজা জয়ধ্বজ সিংহই মোগলৰ হাতৰ পৰা নামনি অসমখন পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। আনহাতে সম্ৰাট ঔৰংগজেব মানে মোগল সম্ৰাট ঔৰংগজেব তেওঁ খুব উচ্চাকাংক্ষী আছিল। তেওঁ কি কৰিছিলে যে অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত মোগলসকলৰ যি অৱস্থা হৈছে, মোগলসকলে যে চৰম অপমান বোধ কৰিছিলে, মোগলৰ দুৰ্দশা দেখি তেখেতে যে মোগলসকলৰ যিটো অৱস্থা হৈছে, যিটো তেওঁ দুৰ্দশা দেখা পাইছিলে, সেই দুৰ্দশাত চৰম অপমান বোধ কৰি ইয়াৰ প্ৰতিশোধ ল'বলৈ, ইয়াৰ পুতক তুলিবলৈ তেওঁ কি কৰিছিলে 1661 খ্ৰীষ্টাব্দত অৰ্থাৎ 1661 খ্ৰীষ্টাব্দত মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়। এতিয়া কিছুমান এনেকুৱা কথা আছে ইয়াত যে আচলতে সন্দেহপৰায়ণ আছিলে ঔৰংগজেব, আৰু ঔৰংগজেবে সন্দেহপৰায়ণ হোৱাৰ বাবেই অতুলনীয় বীৰ মীৰ জুমলাক তেওঁ সন্দেহৰ দৃষ্টিৰে চাইছিল। তাৰ মানে তেওঁ সন্দেহৰ দৃষ্টিৰে চোৱা বুলি এইটো কাৰণে ভবা হয় যে তেওঁ ৰাজধানীৰ পৰা মীৰ জুমলাক আঁতৰাই ৰাখিব বিচাৰিছিল। আঁতৰাই ৰাখিব বিচৰাৰ বাবেই তেওঁ কি কৰিছিলে যে মীৰ জুমলাক বংগৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিছিল, আৰু বংগৰ গভৰ্ণৰ হিচাপে নিযুক্তি দি নিজ ৰাজধানীৰ পৰা তেওঁ আঁতৰাই ৰাখিব বিচাৰিছিল, এনেধৰণে বহু ইতিহাসবিদে কয়। কাৰণ ঔৰংগজেব আছিল এজন সন্দেহপৰায়ণ ব্যক্তি। ঔৰংগজেবে ভাবিছিলে যে অতুলনীয় বীৰ মীৰ জুমলাক, যিহেতু তাতে এটা ৰাজনৈতিক অস্থিৰতাই দেখা দিছে, গতিকে সকলোৱে নিজৰ সিংহাসনৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে। গতিকে ঔৰংগজেবে সেই সময়ত কি কৰিছিলে, বীৰ মীৰ জুমলাক, অতুলনীয় বীৰ মীৰ জুমলাক ভয় আৰু সন্দেহৰ দৃষ্টিৰে চাইছিল, আৰু সেয়েহে তেওঁ ৰাজধানীৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল। গতিকে এই সুযোগতে তেওঁ মীৰ জুমলাক অসমলৈ পঠিয়াইছিলে অসম আক্ৰমণ কৰিবলৈ 1661 খ্ৰীষ্টাব্দত। সেয়েহে তেওঁ কি কৰিছিলে, বংগৰ গভৰ্ণৰ হিচাপে নিযুক্তি দি পেলাই অসম আক্ৰমণ কৰিবলৈ পঠাইছিল, এই বুলিও কিছু বুৰঞ্জীবিদে মত পোষণ কৰে। এতিয়া কাৰণ যিয়েই নহওক আমি এটা কথাই বুজি পাইছোঁ যে দৃশ্যপট দুটা হৈছে। এটা হৈছে যে মোগল যি সিংহাসন, মোগল সিংহাসনক লৈ যি উত্তৰাধিকাৰী যুদ্ধ হৈছে শ্বাহজাহানৰ ৰাজত্বৰ শেষৰ ফালে, এই অস্থিৰ ৰাজনৈতিক অৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমত আহোম ৰজা জয়ধ্বজ সিংহই মোগলৰ হাতৰ পৰা নামনি অসম পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে, আৰু অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মোগলৰ যি দুৰ্দশা হৈছিল ইয়াত অপমান বোধ কৰি ইয়াৰ প্ৰতিশোধ ল'বৰ বাবে 1661 খ্ৰীষ্টাব্দত সম্ৰাট ঔৰংগজেবে মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়। এই প্ৰশ্নটো যদিহে এইটো প্ৰশ্ন হিচাপে আহে তেনেহ'লে আমি এই কথাখিনি লিখিম। এয়া হ'ল আমাৰ প্ৰেক্ষাপট, মানে কি ধৰণেৰে কেনেকৈ কিয় তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল, মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহিছিল। এতিয়া মীৰ জুমলাৰ লগত আহিছিল এজন ঐতিহাসিক, সেইজনৰ নাম হৈছে শ্বিহাবুদ্দিন তালিচ। মানে মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত এজন ঐতিহাসিক আহিছিল, সেইজন হৈছে শ্বিহাবুদ্দিন তালিচ। এই শ্বিহাবুদ্দিন তালিচে এখন গ্ৰন্থ লিখিছিল, সেইখন হৈছে ফাতিহা-ই-ইব্ৰিয়া। এতিয়া ফাতিহা-ই-ইব্ৰিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল সেইটো একমাৰ্কৰ বাবে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে, তেতিয়া আমি উত্তৰ লিখিম শ্বিহাবুদ্দিন তালিচ। তেওঁ কাৰ লগত আহিছিল অসমলৈ, যে মীৰ জুমলাৰ লগত আহিছিল। যদি এনেধৰণে এটা প্ৰশ্ন হয় যে মীৰ জুমলাৰ লগত অহা ঐতিহাসিকজনৰ নাম কি, বা মীৰ জুমলাৰ লগত অহা ঐতিহাসিকজনে লেখা গ্ৰন্থখনৰ নাম কি, তেতিয়া আমি এনেধৰণে লিখিব লাগিব যে মীৰ জুমলাৰ লগত আহিছিল ঐতিহাসিক শ্বিহাবুদ্দিন তালিচ, আৰু তেওঁৰ লেখা গ্ৰন্থখন হৈছে ফাতিহা-ই-ইব্ৰিয়া। এতিয়া তেওঁৰ গ্ৰন্থখনৰ পৰা আমি মীৰ জুমলাৰ অসম আক্ৰমণৰ বিষয়ে বহু কথাই গম পাওঁ। তেওঁ লিখিছিল যে শিমলুগুৰিৰ দুৰ্জেয় আৰু গগনস্পৰ্শী দুৰ্গ অৱৰোধ কৰি জয় কৰাটো অতি উচ্চাকাংক্ষী বীৰসকলৰ ক্ষমতাৰ বাহিৰত আছিল, আৰু শিমলুগুৰি আৰু চামধৰা পতনৰ পিছত আহোম সেনাক লখৌগড়ত পৰাস্ত কৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী এৰি নামৰূপলৈ পলাই গৈছিল।
মানে শিমলুগুৰি আৰু চামধৰাৰ পতনৰ পিছত আহোম সেনাক লখৌগড়ত পৰাস্ত কৰিছিল। এই লখৌগড়ত পৰাস্ত কৰাৰ পিছত স্বৰ্গদেউ জয়ধ্বজ সিংহই নিজৰ ৰাজধানী এৰি নামৰূপলৈ পলাব লগা হৈছিল। 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চত সগৌৰৱেৰে মীৰ জুমলাই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে আৰু গড়গাঁৱত টকাশাল পাতি সম্ৰাট ঔৰংগজেবৰ নামত তেওঁ মোহৰ মাৰিলে। আমি এই কথাটো মনত ৰাখিব লাগিব যে 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চ 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চ তাৰিখে মীৰ জুমলাই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। আহোম ৰাজধানী গড়গাঁও, তাৰমানে সেই সময়ত আহোমৰ ৰাজধানী আছিলে গড়গাঁও। গতিকে যেতিয়া লখৌগড়ত আহোম সেনাক যেতিয়া পৰাস্ত কৰিলে তেতিয়া স্বৰ্গদেউ জয়ধ্বজ সিংহই নিজৰ ৰাজধানী এৰি নামৰূপলৈ পলায়ন কৰিব লগা হৈছিল। কাৰণ অলৰেডি তেওঁৰ সৈন্যবাহিনীয়ে যেতিয়া হাৰিছে, যুদ্ধত পৰাস্ত হৈছে, গতিকে তেওঁ নিজৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নিজ ৰাজধানী এৰি নামৰূপলৈ পলায়ন কৰিব লগা হৈছিল। তেওঁ যেতিয়া নামৰূপলৈ পলায়ন কৰিলে তেতিয়া 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চ তাৰিখে মীৰ জুমলাই ৰাজধানীখন অধিকাৰ কৰিলে আৰু সেই ৰাজধানী আছিলে আহোমৰ গড়গাঁও, অৰ্থাৎ আহোম ৰাজধানী কি আছিলে? গড়গাঁও। যেতিয়া তেওঁ গড়গাঁও অধিকাৰ কৰি তেওঁ সম্ৰাট ঔৰংগজেবৰ নামত টকাশাল পাতি সম্ৰাট ঔৰংগজেবৰ নামত তেওঁ মোহৰ মাৰিছিল। কিন্তু কালক্ৰমত এনেকুৱা হ'ল যে যদিও মীৰ জুমলাই অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে, কিন্তু বাৰিষা কাল ইতিমধ্যে আহি গ'ল। এই বাৰিষা কাল অহাত মোগল সৈন্যবাহিনীয়ে অসমত বহু দুখ দুৰ্দশাৰ সন্মুখীন হ'ব লগা হ'ল। তেওঁলোকে দুখ দুৰ্দশা কুলাই পাচিয়ে নধৰা হ'ল। এই সুযোগ কিন্তু এবাৰ আহোম সৈন্যই ল'লে। মানে বাৰিষা যেতিয়া হ'ল, এই বাৰিষাৰ কালত মোগল সৈন্যবাহিনীৰ বহু দুৰ্দশা হৈছে আৰু সেই সময়তেই আমাৰ আহোম সৈন্যই কি কৰিলে? ইয়াৰ সুযোগ গ্ৰহণ কৰি মোগল সৈন্যৰ ওপৰত এইবাৰ আক্ৰমণ কৰিলে আৰু এই আক্ৰমণত কিন্তু বহু সৈন্যৰ মৃত্যুও ঘটিলে। তাৰমানে এনেকুৱা হ'ল যে যদিও মীৰ জুমলাই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে, গড়গাঁও অধিকাৰ কৰি তাত টকাশাল পাতিলে, টকাশাল পাতি সম্ৰাট ঔৰংগজেবৰ নামত তেওঁ মোহৰো মাৰিলে, কিন্তু সময়ত কি হৈছে? বাৰিষা আহিলে। বাৰিষাত বহু সমস্যা থাকে, আমি সকলোৱে জানো। এই বাৰিষাৰ সমস্যাবিলাকৰ লগত তিষ্ঠি থাকিব নোৱাৰিলে মোগল সৈন্যবাহিনী, কাৰণ ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে আহোম সেনাই আৰু আহোম সেনাই এইবাৰ আক্ৰমণ কৰিবলৈ ধৰিলে মোগল সেনাৰ ওপৰত আৰু এই আক্ৰমণত বহু মোগল সৈন্যৰ মৃত্যু হ'ল। অৱশেষত সম্ৰাট ঔৰংগজেবৰ সন্মতি সপক্ষে 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰীত আহোম স্বৰ্গদেউ আৰু মীৰ জুমলাৰ মাজত ঘিলাজাৰী ঘাটত সন্ধি স্বাক্ষৰিত হ'ল। সেইখনেই হৈছে ঐতিহাসিক ঘিলাজাৰী ঘাটৰ সন্ধি। এতিয়া কথাটো হ'ল কিমান তাৰিখে ঘিলাজাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল বা কাৰ মাজত হৈছিল। এনেধৰণেও কেতিয়াবা 2 বা 1 মাৰ্কৰ বাবে যদি প্ৰশ্ন আহে তেতিয়াহ'লে আমি কিন্তু চনটো মনত ৰাখিব লাগিব যে সম্ৰাট ঔৰংগজেবৰ সন্মতি সপক্ষে 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰীত আহোম স্বৰ্গদেউ আৰু মীৰ জুমলাৰ মাজত ঘিলাজাৰী ঘাটত সন্ধি স্বাক্ষৰিত হৈছিল। কিছুমান চৰ্ত আছিল এই সন্ধিখনৰ। আজি আমি সেই সন্ধিসমূহো একেলগে আলোচনা কৰিম। এতিয়া আজি আমি এটা কথা গম পালোঁ যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো হৈছিল কি? মীৰ জুমলাৰ অসম আক্ৰমণ। তেওঁৰ আহোম নাম আছিল চুতামলা আৰু হিন্দু মতে তেওঁৰ নাম আছিল জয়ধ্বজ সিংহ। যি কি নহওক
সম্ৰাট ঔৰংগজেবে 1661 খ্ৰীষ্টাব্দত মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। তেওঁক বংগৰ গভৰ্ণৰ হিচাপে নিযুক্তি দি অসম আক্ৰমণ কৰিবলৈ পঠাই বুলিও কিছুমান বুৰঞ্জীবিদে মত পোষণ কৰে যে সন্দেহপৰায়ণ ঔৰংগজেবে ৰাজধানীৰ পৰা মীৰ জুমলাক আঁতৰাই ৰাখিব বিচাৰিছিল। যি কি নহওক আমি থুলমূলকৈ পুনৰ এবাৰ কথাখিনি জানি লৈছোঁ যে মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কেতিয়া কৰিছিল? যে 1662-63 খ্ৰীষ্টাব্দ। আমি এইটো কাৰণেই কওঁ যে যেতিয়া সন্ধিখন হৈছিলে ঘিলাঝাৰী ঘাটৰ সন্ধিখন 1663 খ্ৰীষ্টাব্দৰ জানুৱাৰী সোমাই গৈছিল, 22 তাৰিখ জানুৱাৰী। এতিয়া স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ এই গুৰুত্বপূৰ্ণ ঘটনাটো আমি পুনৰ চাওঁ যে ইয়াৰ যিবিলাক চৰ্ত আছিল সেইখিনিও আমি এতিয়া আলোচনা কৰিম। তেওঁৰ বিষয়ে আমি এতিয়া কেনেকৈ গম পাম? এই আক্ৰমণৰ বিষয়ে আমাক জনাত আটাইতকৈ বেছি সহায় কৰে ফাতিহা ইব্ৰিয়া গ্ৰন্থ, যিখনৰ লেখক আছিল শিহাবুদ্দিন তালিছ। আৰু এটা কথা আমি গম পাওঁ যে কেতিয়া তেওঁ ৰাজধানী এৰি পলায়ন কৰিছিলে স্বৰ্গদেৱে, সেইটো হৈছে যে 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চ তাৰিখত, যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। মীৰ জুমলাই আহোম ৰাজধানী সেইবাৰ গড়গাঁও অধিকাৰ কৰিলে আৰু গড়গাঁও অধিকাৰ কৰি গড়গাঁও তেওঁ টকাশাল পাতিলে। টকাশাল পাতি সম্ৰাট ঔৰংগজেবৰ নামত তেওঁ মোহৰ মৰালে। কিন্তু কালক্ৰমত বাৰিষা কালত সৈন্য বাহিনীৰ দুৰ্দশা দুখ কুলাই পাচিয়ে নধৰা হ'ল। এনেকুৱা হ'ল এই দুখ দুৰ্দশাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এইবাৰ আহোম সৈন্যই পুনৰ মোগলৰ ওপৰত আক্ৰমণ কৰিলে, য'ত বহু মোগল সৈন্যৰ মৃত্যু হ'ল। অৱশেষত সম্ৰাট ঔৰংগজেবৰ সন্মতি সপক্ষে মীৰ জুমলা আৰু স্বৰ্গদেউৰ মাজত 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰী তাৰিখে ঘিলাঝাৰী ঘাটত সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তসমূহ হ'ল এনেধৰণৰ যে আমি এইবিলাক 1 নম্বৰ 2 নম্বৰকৈ লিখিব পাৰিম, যেটা সন্ধিৰ চৰ্ত যেটাৰ প্ৰয়োজন হ'ব। যেনেধৰণৰ যদিহে এই সন্ধিখনৰ কেৱল সন্ধিখনৰ বিষয়ে লিখিব যে ঘিলাঝাৰী ঘাটৰ সন্ধিখনৰ ওপৰত এটা টোকা লিখা, বা ঘিলাঝাৰী ঘাটৰ সন্ধিৰ 5টা চৰ্ত লিখা, বা ঘিলাঝাৰী ঘাটৰ সন্ধিৰ 4টা চৰ্ত লিখা, তেতিয়াহ'লে তেনেকৈ আমি যেটা প্ৰয়োজন হ'ব কিমান নম্বৰ থাকে, নম্বৰটো কেইটা ডিমাণ্ড কৰিছে সেইটা আমি লিখিম। আৰু যদি এনেধৰণে হয় যে মীৰ জুমলাৰ অসম আক্ৰমণৰ এটি বৰ্ণনা দিয়া, তেতিয়া কিন্তু আমি অসম আক্ৰমণৰ বিষয়ে অলপমান লিখি ল'ব লাগিব। লিখি কেনেকৈ শেষ হ'ল এই আক্ৰমণ, শেষ পৰিণতি কি হ'ল যে ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হ'ল, তেতিয়া আমি ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তও দুটামান কিন্তু তাৰ লগতে লিখি দিব লাগিব। মানে প্ৰথমতে আমি মীৰ জুমলাৰ অসম আক্ৰমণৰ বিষয়ে অলপ চলপ আলোচনা কৰিম, তাৰ বিষয়ে আমি লিখিম, প্ৰেক্ষাপট আমি লিখিম, মূল কথাখিনি আমি লিখিম। তাৰপিছত আকৌ আমি লিখিম যে ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া সন্ধি স্বাক্ষৰিত হ'ল সেইখিনি লিখিম, কি কি আছিলে চৰ্ত সেইসমূহো আমি অলপ চলপ তেতিয়া লিখিব লাগিব। কিন্তু সদ্যহতে আমি গোটেইকেইটাই চাম, তাৰে ভিতৰত যোনে যিটো সুবিধা হয়, যাৰ যিটো মনত ৰাখিবলৈ যোনে সুবিধা পায়, সহজ পায়, সেইখিনিয়ে উত্তৰ হিচাপে তেওঁলোকে লিখিব। এতিয়া আহোঁ ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ। প্ৰথম চৰ্তটো হৈছিলে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ ফালে কলং নদীৰ যিটো পশ্চিম অঞ্চল সেইটো মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল। কথাকেইটা মনত ৰাখিব লাগিব। ব্ৰহ্মপুত্ৰ ধৰি লওক, ব্ৰহ্মপুত্ৰ এটা মনতে দৃশ্যপটটো মনত ভাবি লোৱা যে ব্ৰহ্মপুত্ৰ, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কি হ'ল ভৰলী নদী আৰু দক্ষিণ ফালে কলং নদী। এই কলং নদীৰ পশ্চিম যিটো অঞ্চল সেই পশ্চিম অঞ্চল কি হ'ল মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল। এয়া ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ কৈ আছোঁ মই, সকলোৱে লিখি ল'ব পাৰিব বা ভিডিঅ'টো ডাউনলোড কৰিও পিছত চাব পাৰিব, শুনিব পাৰিব। যি কি নহওক, এতিয়া আহিছোঁ আমি ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ। গতিকে মই পুনৰ কৈছোঁ যে প্ৰথম চৰ্তটো হৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ ফালে কলং নদীৰ পশ্চিম অঞ্চল মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল। 2 নম্বৰ, আহোম ৰজাই তৎকালীনভাৱে 20,000 তোলা সোণ, 1,20,000 তোলা ৰূপ আৰু 40টা হাতী মোগলক দিবলৈ সন্মত হ'ল। তাৰমানে এইখন এনেকুৱা এখন সন্ধি আছিল, চুক্তি আছিল যে এইবিলাক সন্ধিৰ চৰ্ত মানিলেহে আমি অসম এৰি যাম। কথাটো সেইটোৱে। তাৰমানে মোগলৰ লগত এই চুক্তিখন আমি কৰিছোঁ কেনেধৰণে যে মোগলক এই চৰ্তকেইটা আমি মানি ল'ব লাগিব, তেতিয়াহে তেওঁলোকে অসম এৰি আহোমৰ ৰাজধানী এৰি যাব। এতিয়া প্ৰথম চৰ্তটো তেওঁলোকে দি দিলে যে সিমানখিনি অঞ্চল সিহঁতক লাগে, মানে কাক লাগে? মোগল সাম্ৰাজ্য অন্তৰ্ভুক্ত কৰিব লাগে। মানে তেওঁলোকে কিমানখিনি বিচাৰিলে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ ফালে কলং নদীৰ পশ্চিম অঞ্চল মোগল সাম্ৰাজ্যৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। 2 নম্বৰ, আহোম ৰজাই তৎকালীনভাৱে মানে আহোম স্বৰ্গদেৱে
সেই সময়তেই তৎকালীনভাৱে অতি সোনকালে সেই সময়ত কি দিব লাগে তেওঁলোকক, মানে মোগলক কি দিব লাগে, 20,000 তোলা সোণ, 1,20,000 তোলা ৰূপ আৰু 40টা হাতী দিবলৈ সন্মত হ'ল। 3 নম্বৰ এটা চৰ্ত আছিলে, সেইটো হৈছে যে 3 লাখ তোলা ৰূপ, 3 লাখ তোলা ৰূপ আৰু 90টা হাতী দিবলৈ গাত ল'লে। মানে আহোম স্বৰ্গদেৱে সদ্যহতে 20,000 তোলা সোণ আৰু 1,20,000 তোলা ৰূপটোতো দিলেই, 40টা হাতী মোগলক দিলেই সেই সময়তেই, সন্ধিৰ সময়ত। তাৰ পিছত কিন্তু তেওঁ দায়িত্ব ল'লে, তেওঁ গাত ল'লে যে আৰু মই দিম। কি দিব লাগিব, যে 3 লাখ তোলা ৰূপ আৰু 90টা হাতী আহোম স্বৰ্গদেৱে মোগলক দিব লাগিব। আহোম ৰজাৰ চতুৰ্থটো আমি যদি লিখোঁ, 4 নম্বৰ যিটো চৰ্ত সেইটো যদি আমি চাওঁ, সেইটো লিখোঁ, মানে 4 নম্বৰ ঘিলাঝাৰীঘাটৰ সন্ধিৰ 4 নম্বৰ চৰ্তটি এটা যদি আমি আলোচনা কৰোঁ, সেইটো হৈছে আহোম ৰজাৰ বাৰ্ষিক কৰ 20টা হাতী নিৰ্ধাৰণ কৰা হ'ল। কৰ মানে হ'ল টেক্স, তাৰ মানে আহোম ৰজাৰ বাৰ্ষিক যিটো টেক্স, বাৰ্ষিক কৰ কি দিব লাগিব, যে 20টাকৈ হাতী নিৰ্ধাৰণ কৰা হ'ল। হাতী 20টাকৈ নিৰ্ধাৰণ কৰা হ'ল, বছৰেকীয়া কৰ, বছৰেকীয়া টেক্স। 5 নম্বৰ যিটো আছে সেইটো হ'ল যে 5 নম্বৰ যিটো চৰ্ত সেইটো হৈছে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়েক, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মোগল হেৰেমলৈ পঠাব লগা হ'ল। মানে সন্ধিখন কৰিছে কিন্তু তেওঁলোকে ইচ্ছামতে কৰা লেখীয়াকৈ হৈছে। এনেকুৱা হৈছে যে মোগলসকলে কি কৰিছে যে আহোমক কিছুমান চৰ্ত তেওঁলোকে বান্ধি দিছে যে এইখিনি চৰ্ত আমাক লাগিব, কাৰণ ঔৰংগজেবৰ নিৰ্দেশক্ৰমেতো মিৰ্জুমলাই কৰি আছে, গতিকে আহোম স্বৰ্গদেউ এই চৰ্তখিনি নিশ্চিতভাৱে তেওঁ মানি লৈছে। আৰু এতিয়া 5 নম্বৰ চৰ্তটো কি আছিলে, যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মোগল হেৰেমলৈ পঠাব লগা হ'ল। তাৰমানে তেওঁলোক যাব, লগতে মোগল হেৰেমলৈ কি কৰিছে, ৰমণী গাভৰুক লৈ যাব। ইয়াৰে পিছত আৰু এটা আছিলে চৰ্ত, সেইটো হৈছে 6 নম্বৰ বুলি আমি যদি দিওঁ, সেই 6 নম্বৰ চৰ্তটো এনেধৰণৰ হৈছিলে যে আহোম স্বৰ্গদেৱে নিজৰ পুত্ৰ, মানে আহোম ৰজায়ে নিজৰ পুত্ৰ মানে পুতেক আৰু 5জন কি কৰিছিলে, দা ডাঙৰীয়াৰ পুত্ৰক, মানে আমাৰ যিবিলাক আহোম স্বৰ্গদেউৰ যিখিনি দা ডাঙৰীয়া আছিল সেই সময়ত, সেই দা ডাঙৰীয়াৰ 5জন দা ডাঙৰীয়াৰ পুত্ৰক এই সকলোখিনি ক্ষতিপূৰণ আদায় নিদিয়ালৈকে মোগল ৰাজদৰবাৰত প্ৰতিভূ হিচাপে থ'বলৈ সন্মত হ'ল। মানে এই কথাটো ঠিক এনেকুৱা ধৰণৰ, এই যে তৎকালীনভাৱে যে তেওঁ দিলে যে 20,000 তোলা সোণ, 1,20,000 তোলা ৰূপ, 40টা হাতী, এইবিলাকতো দিলেই, কিন্তু যিখিনি পিছত দিম বুলি ক'লে, 3 লাখ তোলা ৰূপ, 90টা হাতী দিব, ৰজাৰ বাৰ্ষিক কৰ 20টা হাতী, এই যে সন্ধিৰ আন যিবিলাক চৰ্ত, যিবিলাক এতিয়া পূৰা কৰা নাই, যে সময়ত মই দি গৈ থাকিম, পিছত মই দিম, এই কথাবিলাকত মোগলে কি ক'লে, যে যেতিয়া দিম বুলিতো কৈছেহে, লিখিছেহে, সন্ধি চৰ্তহে, গতিকে আৰু এটা চৰ্ত ইয়াত অন্তৰ্ভুক্ত কৰা যাওক যে আহোমৰ ৰজাই নিজৰ পুত্ৰ আৰু 5জন দা ডাঙৰীয়াৰ পুত্ৰ, মানে নিজৰ ল'ৰা লগতে 5জন দা ডাঙৰীয়াৰ ল'ৰাক মানে পুত্ৰক, এই যিবিলাক চৰ্ত, সন্ধিৰ যিখিনি চৰ্ত আছিল, সেই চৰ্তখিনি শেষ নোহোৱালৈকে, পূৰণ নোহোৱালৈকে, তাৰমানে যিখিনি ক্ষতিপূৰণ দিয়াৰ কথা উচ্চাৰণ কৰিছিলে, লিখিছিলে, সেই ক্ষতিপূৰণ আদায় নিদিয়ালৈকে মোগল ৰাজদৰবাৰত তেওঁলোকে প্ৰতিভূ হিচাপে থাকিব লাগিব। এই কথাটো সন্মত হ'বলগীয়া হৈছিল আহোম স্বৰ্গদেউ। মানে এইটো আমি এনেধৰণে পইণ্টছটো লিখিম, এনেধৰণে আমি এই সন্ধিৰ চৰ্তটো লিখিম যে আহোম ৰজাই নিজ পুত্ৰ আৰু 5জন দা ডাঙৰীয়াৰ পুত্ৰক এই সকলোখিনি ক্ষতিপূৰণ আদায় নিদিয়ালৈকে মোগল ৰাজদৰবাৰত প্ৰতিভূ হিচাপে থ'বলৈ সন্মত হ'ল। এইদৰে সন্ধি কৰি, ঘিলাঝাৰীঘাটৰ সন্ধি কৰি গুৱাহাটীত ৰচিদ খাক ফৌজাদাৰ পাতি 1663 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত মিৰ্জুমলা উভতি যায়। কিন্তু তেওঁ অসমত থকা কালতেই তেওঁৰ স্বাস্থ্য বহু বেয়াকৈ ভাগি পৰিছিল, তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু উভতি যাওঁতে তেওঁ আদবাটতেই মৃত্যু হৈছিল। এতিয়া আমি আজি যিখিনি আলোচনা কৰিলোঁ, এই গোটেই কথাটোৰ পৰা এটা কথা আমি বুজি পাইছোঁ যে
1663 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত, মানে 1663 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ বুলি যে মই ক'লোঁ, মানে জানুৱাৰীতেই চুক্তি হৈ গৈছেতো। 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰী তাৰিখে ঘিলাঝাৰী ঘাটৰ সন্ধি হৈ গৈছে। জানুৱাৰী 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰীত আহোম স্বৰ্গদেৱ আৰু মিৰ জুমলাৰ মাজত কি হৈছিলে? ঘিলাঝাৰী ঘাটৰ সন্ধি হৈ গ'ল। এতিয়া সেই বছৰৰে অৰ্থাৎ 1663 খ্ৰীষ্টাব্দৰে যেতিয়া নৱেম্বৰ মাহত কি হ'ল, ৰাজধানী গড়গাঁৱত পুনৰ তেওঁ আহিল। মানে সন্ধি যিহেতু হৈ গ'ল, চুক্তি হৈ গ'ল, এতিয়াতো আহোম স্বৰ্গদেৱ আহিব পাৰে। গতিকে 1663 খ্ৰীষ্টাব্দত নৱেম্বৰ মাহত কি কৰিলে? ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিলে স্বৰ্গদেউ জয়ধ্বজ সিংহই। কিন্তু প্ৰৱেশ কৰি জয়ধ্বজ সিংহই ইয়াত যি ধ্বংসস্তূপ দেখিছিল, সেই ধ্বংসস্তূপ দেখি, নিজ ৰাজধানীৰ ধ্বংসস্তূপ দেখি ইমান বেয়াকৈ তেওঁ শোকত ভাগি পৰিল। আৰু ইয়াৰ অলপ দিনৰ পিছতেই কিন্তু স্বৰ্গদেউ জয়ধ্বজ সিংহৰো মৃত্যু হ'ল। জয়ধ্বজ সিংহই মৃত্যুমুখত পৰিল। যি কি নহওক, আমি আজি আলোচনা কৰিলোঁ চুটামলা বা জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ অতি গুৰুত্বপূৰ্ণ এটি ঘটনা। সেইটো হৈছে মিৰ জুমলাৰ অসম আক্ৰমণ। এতিয়া মিৰ জুমলাৰ অসম আক্ৰমণৰ যি প্ৰেক্ষাপট, সেই কথাটো আমি চালোঁ যে শ্বাহজাহানৰ ৰাজত্বৰ শেষৰ ফালে মোগল ৰাজসিংহাসনক লৈ যি উত্তৰাধিকাৰী যুদ্ধ হৈছিল, যি ৰাজনৈতিক এক অস্থিৰ অৱস্থাৰ যি সৃষ্টি হৈছিল, তাৰ সুযোগ লৈ পেলাই কিন্তু জয়ধ্বজ সিংহই মোগলৰ হাতৰ পৰা নামনি অসম উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। আৰু অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মোগলসকলৰ যি দুৰ্দশা হৈছিল, সেই দুৰ্দশা সহ্য কৰিব পৰা নাছিল ঔৰংগজেবে। সেয়েহে উচ্চাকাংক্ষী মোগল সম্ৰাট ঔৰংগজেবে অসম আক্ৰমণ কৰিবলৈ মিৰ জুমলাক পঠিয়াইছিল বংগৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দি 1661 খ্ৰীষ্টাব্দত। আৰু তেওঁ 1662 খ্ৰীষ্টাব্দৰ 17 মাৰ্চ তাৰিখে মিৰ জুমলাই কি কৰিছিল? আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। সেই গড়গাঁৱত টকাশাল পাতি সম্ৰাট ঔৰংগজেবৰ নামত মোহৰ মাৰিছিল। কাৰণ ইতিমধ্যেই শিমলুগুৰি আৰু চামধৰা পতন হৈছে। শিমলুগুৰি আৰু চামধৰা পতনৰ পাছতেই আহোম সেনাক লখৌগড়তো পৰাস্ত কৰিলে। গতিকে স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী এৰি নামৰূপলৈ পলাই গৈছিল। আৰু সেই সুযোগত সম্ৰাট ঔৰংগজেবৰ নিৰ্দেশক্ৰমে অসম আক্ৰমণ কৰিবলৈ অহা 1662 খ্ৰীষ্টাব্দত 17 মাৰ্চ তাৰিখে মিৰ জুমলাই কি কৰিলে? আহোম ৰাজধানীখন অধিকাৰ কৰিলে। কিন্তু কালক্ৰমত তেওঁ ইয়াত কি হ'ল? তিষ্ঠি থাকিব নোৱাৰিল। কেনেকৈ নোৱাৰিল? যে বাৰিষা কাল আৰম্ভ হ'ল। বাৰিষাত তেওঁলোকৰ মানে মোগল সেনাবাহিনীৰ দুখে কুলাই পাচিয়ে নধৰা হ'ল। এনেকুৱা এক অস্থিৰ পৰিস্থিতিত সুযোগ লৈ আহোম সেনাই পুনৰ মোগল সৈন্যৰ ওপৰত আক্ৰমণ কৰিছিল আৰু বহু মোগল সৈন্যৰ মৃত্যু হৈছিল। ফলত সম্ৰাট ঔৰংগজেবৰ সন্মতি সপক্ষে আহোম স্বৰ্গদেউ আৰু মিৰ জুমলাৰ মাজত 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰী তাৰিখে ঘিলাঝাৰী ঘাটত এক সন্ধি হয়। সেই সন্ধিৰ কিছুমান চৰ্ত আছে। আমি সেই চৰ্তসমূহ পুনৰ এবাৰ চাওঁ। যে প্ৰথম কথা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ ফালে কলং নদীৰ পশ্চিম অঞ্চল মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল। দ্বিতীয়তে, আহোম ৰজাই তৎকালীনভাৱে 20,000 তোলা সোণ, 1,20,000 তোলা ৰূপ আৰু 40টা হাতী মোগলক দিব লগা হ'ল। ইয়াৰ উপৰিও 3 লাখ তোলা ৰূপ আৰু 90টা হাতী দিবলৈ তেওঁ গাত ল'লে। তাৰ পাছতে আছিল 4 নম্বৰ আমি যিটো আলোচনা কৰিছিলোঁ যে আহোম ৰজাৰ বাৰ্ষিক কৰ 20টা হাতী নিৰ্ধাৰণ কৰা হ'ল। এই ধৰণেৰে বিভিন্ন চৰ্ত সাপেক্ষে তেওঁলোকে ঘিলাঝাৰী ঘাটৰ সন্ধিখন কৰিছিল। আনহাতে আৰু দুটা চৰ্ত আছিলে আৰু আমি আলোচনা কৰিছিলোঁ। প্ৰশ্নৰ লগত সংগতি ৰাখি তোমালোকে লিখিবা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ যিয়ে ৰমণীকা ভৰুক মোগল হেৰেমলৈ পঠাব লগা হৈছিল। আহোম ৰজাই ইয়াৰ পিছতে আন এটা পইণ্ট আছিলে যে আহোম ৰজাই নিজৰ পুত্ৰ আৰু 5জন ডা ডাঙৰীয়াৰ পুত্ৰক এই সকলোখিনি ক্ষতিপূৰণ আদায় নিদিয়ালৈকে মোগল ৰাজদৰবাৰত প্ৰতিভূ হিচাপে থ'বলৈ সন্মত হ'ল। এনেধৰণৰে ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত কৰি মিৰ জুমলাই অসমৰ পৰা পুনৰ যায়, অৰ্থাৎ তেওঁ উভতি যায়। কিন্তু আদবাটতে তেওঁৰো মৃত্যু হয়। আৰু 1663 খ্ৰীষ্টাব্দত যেতিয়া ৰাজধানী গড়গাঁৱত নৱেম্বৰ মাহত যেতিয়া স্বৰ্গদেউ জয়ধ্বজ সিংহই পদাৰ্পণ কৰিছিল, তেতিয়া কিন্তু তাৰ ধ্বংসস্তূপ দেখি তেওঁ শোকত ভাগি পৰিছিল। আৰু অলপ দিনৰ পিছতেই স্বৰ্গদেউ জয়ধ্বজ সিংহৰো মৃত্যু ঘটিছিল।
যি কি নহওক আজি আমি এই কথাখিনি আলোচনা কৰিলোঁ। ইয়াত যদি কাৰোবাৰ কিবা সমস্যা আছে, কমকৈ বুজিছে, কোনোবাই অসুবিধা পাইছে, কিবা মনত যদি কিবা কনফিউজন থাকি গৈছে, এই গোটেই কথাখিনিৰ ওপৰত যিকোনো ধৰণৰ কনফিউজন থাকিলে মোক কমেণ্ট বক্সত গৈ কমেণ্ট ছেকশ্যনত গৈ তেওঁলোকে সুধিব পাৰিব আৰু মই নিশ্চয় সকলোৰে আনচাৰবিলাক দিবলৈ চেষ্টা কৰিম। পুনৰ কওঁ, যদি সকলোৱে চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যিমান বেছিকৈ পাৰে, যাতে কম বেছি পৰিমাণে আপোনালোক সকলোৰে দৰে আন 10জনো উপকৃত হয়। আজিলৈ সামৰিছোঁ। ধন্যবাদ।